হাই ফ্ৰেণ্ডছ, এতিয়া উঠিলোঁ। লকডাউন কাৰণে অলপ উঠা দেৰি হ'ল। ভিডিঅ'টো ৰাতিপুৱা বনাম বুলি ভাবিছিলোঁ, অলপমান কিছুমান কাম থাকিলে। এতিয়া 11:54 হ'ল। মই উঠিছোঁ 10:30 বজাত আৰু উঠিয়েই মই কি বস্তু আনিলোঁ চাওক। নামটো মই নাজানো, কিন্তু এইটো শাক হয় ন, এইটো খোৱা, এইটো কি শাক বুলি কয় এইটো মই নাজানো। কিন্তু আজি মই দেখা পালোঁ, মানে ৰাতিপুৱা শুই উঠি মই এনেকৈ গতিকে যাই থাকোঁতে এই শাকটো আৰু এই শাকটো পালোঁ। এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন, এইটো শাকটোৰ নাম কি মই নাজানো। কিন্তু এতিয়া তাকে অলপমান অপাৰেশ্যন কৰি পিনে বনাম, দেখাম আপোনালোকক কেনেকুৱা হয় সোৱাদটো। গাঁৱত থাকিলে এইবিলাকতো হয়, কিন্তু এইবিলাক গাঁৱত থাকিলে এইবিলাক সোৱাদ ন, এইবিলাক সোৱাদ গাঁৱত থাকিলে ক'লে আমি খাওঁ। কিন্তু বস্তুটো এতিয়া বেংগলোৰত আছোঁ ন, তো বেংগলোৰত থকা আজি বহুত দিন হ'ল, এইবিলাক শাক পাচলি খাই পোৱা নাই। কিন্তু আজি মই ৰাতিপুৱা সময়ত উঠি অলপ ইভিনিং কৰিব যোৱাৰ সময়তে এইটো বস্তু পালোঁ। পাই কৰি এতিয়া আনিছোঁ, আনি কৰি এতিয়া বনাম। বছ আপোনালোকে চাই থাকক, ভিডিঅ'টো ক্লিক নকৰাকৈ। এতিয়া মোৰ বৰ্তমানলৈ অপাৰেশ্যন থিয়েটাৰটো হৈ গ'ল। এতিয়া এইখিনি কি কৰিম, অলপমান ভাজিম। মানে ৰাতিপুৱা একো খোৱা নাই যে, তাকে অলপ ভাজি কৰি ভাত কেইটামান খাই লওঁ। তাৰপিছত খাই কৰি অকণমান শুনা এনেকুৱা অলপ ঘূৰিব যাওঁ। লকডাউন হৈ আছে আমাৰ ইয়াত বেংগলোৰত, সেইটো কাৰণে এইখিনি লাই শাকে বুলি কৈছোঁ, নামটো কি নাজানো। সেইখিনি এতিয়া কাটি কুটি ল'লোঁ, অলপমান পানী পৰিবৰ কাৰণে তাত ৰাখিছোঁ। আৰু একজনেই অলপ গেছটো অলপমান চৌকাটো হেৰি কৰিছে, অলপ এতিয়া সেইটো হোৱাৰ পিছতে বনাই আৰম্ভ কৰিম। তাৰপিছত অলপমান যাম এদিগি ফুৰিবৰ কাৰণে। প্ৰথমে খাই বৈ লওঁ। আৰু এতিয়া এয়া পাপৰ বনাইছিলোঁ, এতিয়া চুঙা পাপৰ। চুঙা পাপৰটো খাই লওঁ। ৰাতিপুৱাৰ পৰা মুখত একো দিয়া নাই, এই বৰ্তমানলৈ জাষ্টলি এই চুঙা পাপৰটোৱে মুখত দিছোঁ আজি। অকণমান যাওঁ দোকানলৈ, কি পাওঁ কি নাপাওঁ পাওঁ। বৰ্তমানলি দোকানৰ পৰা আহিলোঁ। দোকানত ভিডিঅ' নকৰিলোঁ, কাৰণ কিয়নো দোকানত অলপ মানুহ বেছি আছিলে। ইয়াত দোকানত যাই লৈ আহিলোঁ চিপছ, পাপৰ, কল। এইখিনিতে 40 টকা গ'ল। আমাৰ গাঁৱত হ'লে এইবিলাক বস্তু ফ্ৰীতে পালোঁ হয়, আমাৰ অসমত হ'লে। এতিয়া আৰু এটা কলৰ দাম ইয়াতে 10 টকা দি কিনি খাব লাগে। এইটো পাপৰৰ পেকেটৰ দাম 10 টকা, পেকেটকেইটা 10 টকাই হয়। আমাৰ অসমত হ'লে ন, গছৰ ওপৰত বান্দৰ যেনেকৈ উঠি কৰি কল চল খাই আহিবগৈ পাৰে। হাই ফ্ৰেণ্ডছ, দেখাই আছোঁ এতিয়া অলপ। এইটো আমি নাস্তাটো খাই লওঁ, ব্ৰেকফাষ্ট ৰাতিপুৱাৰ। তাৰপিছতে বনাম, চব্জি বনাম, লাহেকৈ বনাম, লাহেকৈ খাম। কিনো কৰিম লকডাউন। বৰ্তমানলৈ মোৰ কেৰাহীটো এতিয়া গৰম হৈ আছে। অলপ তেল দিলোঁ, এতিয়া অলপ তেলটো দিছোঁ, অলপমান গৰম হ'ব। আমাৰ কেৰাহীটো ঠাৰা নাই চাওক, দুই চাইডে আমাৰ কেৰাহীটো ঠাৰাটো কেনেকুৱা হ'ল, একবাৰ এনেকৈ লাফৰা হৈ গ'ল। লাফৰা হোৱাৰ সময়তে ঠাৰাটো ভাঙি গ'ল, কাজিয়া হৈ গৈছিলে। এতিয়া বৰ্তমানলৈ পিঁয়াজ দিলোঁ। পিঁয়াজ দি অলপমান পিঁয়াজটো ভাজি লওঁ, তাৰপিছত এইখিনি দিম। আমাৰ চব গেছতে বনোৱা হয়, একচুৱেলি ইয়াতে চৌকা হেৰি কৰিব নোৱাৰে যে। এতিয়া ভাবিছিলোঁ অলপমান কম হ'ব বুলি, কিন্তু কেৰাহীটোও ফুল হৈ গ'লগৈ। এতিয়া ইয়াক অলপমান ঢাকি দিব লাগিব। ঢাকি দিয়াৰ সময়ত অলপ বস্তুটো জহিব, জহাৰ সময়তে লৰাব পাৰিম আৰু। এতিয়া এনেকৈ ইয়াক অলপমান ঢাকি দিওঁ। ঢাকনিখন ক'ত গ'ল, অলপমান ঢাকি দিওঁ ইয়াক, এনেকুৱাই অলপ গপচকৈ। তাৰপিছত চাওঁ যে কেনেকুৱা হ'ব। এয়া বৰ্তমানলৈ জহি গৈ আছে বস্তুখিনি। অথনি ইমান কৰা আছিলে, এতিয়া বস্তু কম হৈ গৈ আছে। ইয়াত এতিয়া একো জ্বালা নাই, আৰু অলপ জহক। তাৰপিছতে অলপমান হালধি নিমখ চিমখ দিম। এতিয়া অলপ ঢাকি দিম অলপ টাইম। তো বৰ্তমানলৈ মোৰ চব্জি হৈ গৈ আছে, আৰু বেছি টাইম নাই। ইয়াত একচুৱেলি মোৰ মতে কি, এটা যদি কণী থকা হয় ন, ইয়াত কণী দুটা ভাঙি দিয়া হয়, বহুত মজা লাগিলে হয় খাই। একচুৱেলি কি হয়, এইবোৰ চব্জি আমাৰ গাঁৱত পোৱা যায়, আৰু এইবোৰ চব্জি মই খাই বেছি ইণ্টাৰেষ্ট পাওঁ। মাছ মাংসৰ পৰা এইবিলাক পাতবিলাকে মই বেছি খাই ভাল পাওঁ। কিন্তু ইয়াত বেংগলত পোৱা নাযায়, কিন্তু আজি পাইছোঁ, ভাগ্যৰ মূৰত পাইছোঁ।
তাকে চৰকাৰে অলপমান আমাকো ছোৱালী তোৱালীবিলাক বিচাৰি দিলে ভাল আৰু ভাত বনোৱা মানুহ নাই আমাৰ চব ল'ৰা মানুহ নাই একচুৱেলি ছোৱালী মানুহ এটা লোকেল হয় একচুৱেলি ভাত চাত বনোৱা কিন্তু এতিয়া আৰু বেংগলত আৰু ক'ত পাব চাওক এতিয়া মোৰ চব্জিটো বৰ্তমানলৈ হৈ গ'ল এতিয়া খাবলৈ পাৰে আৰু মোবাইলত বহুত নীলা দেখা পাইছে ইয়াত হালধীয়া দেখা পাইছে যি হওক মোৰ ভাজিটো হৈ গ'ল এতিয়া বিন্দাছত এক কাঁহী বজাই ল'ম তাৰপিছত চাম বাকী কাম কি হ'ব কি নহ'ব এতিয়া অলপমান ঢাকি দিওঁ এদিকে তাত ভাতো হৈ গ'ল লগত চব্জি হৈ গ'ল হাতাখন থৈ দিম মিলি চাইডত চব্জি তব্জি বাৰো আৰু ভাত খাই লওঁ চাই থাকক বৰ্তমান চব্জি তব্জি উঠনি হৈ গ'ল তাৰপিছত অলপমান বাহিৰত যাব কাম আছিলে অলপ বাহিৰত গ'লোঁ এতিয়া আহি পিনে এতিয়া কেইটা বাজিলে এতিয়া 2:44 হৈ গ'ল এতিয়া আহি পিনে জাষ্টলি ভাতটো বাঢ়ি লৈছোঁ আৰু চব্জিটো মই টেষ্ট কৰাই নাই কেনেকুৱা হৈছে চব্জিটো অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে মচ বঢ়িয়া লাগিছে খাবলৈ ভাল লাগিছে খাবলৈ বৰ্তমান এতিয়া ভাতটো খাই লওঁ ভাতটো খাই হোৱাৰ পিছত আমাৰ এটা ইয়াত নৃত্য আছে নৃত্য প্ৰতিযোগিতা আছে আপোনালোকক দেখাম কি নৃত্য হয় এতিয়া চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব খাই লৈ ভাতটো আজি খাইছোঁ জবৰা পাচলি ক'ম আমি কওঁ যে জবৰা পাচলি আমাৰ ভাষাত একচুৱেলি বেংগলত পোৱা নাযায় আগতে কৈছোঁ বেংগলত পোৱা নাযায় বহুত ভাগ্যৰ মূৰত পায় আজি মানে বহুত ভাল চব্জি পাইছোঁ কাৰণে ভাতৰ চৰুটো খতম হৈ যায় নেকি এইটো গেৰাণ্টি নাই মজা লাগিছে বহুত মজা লাগিছে ঠিক আছে ভাতটো খালোঁ